নমস্কাৰ বন্ধুসকল, আজি এটা আমি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বাইক চলোৱা আৰোহীসকলৰ বাবে এইটো খবৰ। ডিজিটেল ডেস্কৰ মতে এতিয়াৰে পৰা বাইক আৰোহীসকলে পিন্ধিব নোৱাৰিব যিকোনো হেলমেট। শেহতীয়া কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে দুচকীয়া বাহন চলোৱাসকলক অৰ্থাৎ বাইক চলোৱাসকলক BIS মানদণ্ডৰ হেলমেট পৰিধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ বাহিৰে আমাৰ অন্যথাই জৰিমনা হ'ব পাৰে। গতিকে বন্ধুসকল, BISৰ হেলমেট কোনটো? আমি হেলমেটটো দোকানত যিকোনো ধৰণে পাব পাৰোঁ। যিটো হেলমেটত পিছফালে ISIৰ হেম্বলটো আছে সেইটোৱে BISৰ হেলমেট হয়। মন্ত্ৰালয়ে লগতে আৰু কৈছে যে ইয়াৰ বাহিৰে নিম্ন মানদণ্ডৰ হেলমেট পৰিধান কৰিলে দিব লাগিব জৰিমনাৰ লগতে হ'ব পাৰে কাৰাদণ্ড। তেওঁলোকে লগতে সদৰি কৰিছে যে নিম্ন এই দুটা কামৰ পৰাই মানুহৰ বিপদ ঘটিব পাৰে। বিক্ৰী কৰাটো উল্লেখযোগ্য যে BISৰ স্বীকৃতি নথকা হেলমেট উৎপাদন তথা বিক্ৰী কৰিলেও ভৰিব লাগিব পাৰে 2 লাখ টকা পৰ্যন্ত জৰিমনা। গতিকে আমি ইয়াৰ পৰা নিজেও সাৱধান হ'ম আৰু আমাৰ বন্ধু বান্ধৱ পৰিয়ালবৰ্গলৈ সাৱধানতা অৱলম্বন কৰিবলৈ আদেশ দিম। গতিকে বন্ধুসকল, মোৰ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৰে লাইফ সুৰক্ষিত কৰক। বন্ধুসকল, যদি ভিডিঅ'টোত আৰু কিবা বুজিবলৈ আপোনাৰ বাকী আছে তেনেহ'লে ভিডিঅ'ত কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই গোপন টিপছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।